হে গাইজ গুড মৰ্ণিং আৰু আজি একদম পূৰা মোবাইলৰ দোকানৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আহিছোঁ আমি মঙলদৈ টাউনত। পূৰা এইফালে আমাৰ ভাই আছে। ব্ৰ' কেনেকুৱা কি ল'ব আহিলোঁ আজি আমি হা এইফালে আমাৰ ব্ৰ' আছে। ব্ৰ' কিবা ক'বা হা একো নকয় মানে গাইজ আজি পূৰা একদম মঙলদৈ টাউনৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু আজি আহিছোঁ আমি একদম মোবাইলৰ দোকানত আইফোন ল'বলৈ। ভিতৰলৈ যাওঁ আমি কি মোবাইল চাম ইয়াতে। আৰু এইফালে আমাৰ দোকানত দাদা আছে। আৰু দাদা মানে কি পায় ইয়াতে আপুনি কৈ দিব আইফোনৰ কালেকশ্যন কি আছে? हाँ 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 15 আছে अवेलेबल 16 আছে নতুনকৈ তোমাৰ 16 সিৰিজৰ 16 Pro আহিছে 16 Pro Max আছে 13 হ'ব তোমাৰ। আচ্ছা গোটেই সব কালাৰ পাই যাব ন? অল কালাৰ अवेलेबल 13 আছে তোমাৰ 14 পাব 14 অল কালাৰ अवेलेबल। আচ্ছা আচ্ছা নতুনকৈ তোমাৰ 16 সিৰিজ চলিছে 16 হ'ব 16 Pro Max Pro গোটেইটা अवेलेबल। আচ্ছা ইয়াৰ প্ৰাইচ বিলাক কিমান হয়? 15 ৰ তোমাৰ ষ্টাৰ্টিং মডেল তোমাৰ 13 তোমাৰ 49,900 ৰ পৰা ষ্টাৰ্টিং মডেল। তাৰ ওপৰত তোমাৰ 14 আহিব 14 60 পৰা আহিব 59,900। তাৰ ওপৰত তোমাৰ 15 আহিব 15 ৰ ওপৰত 16 এনেকৈ গোটেইকেইটা ছেগমেণ্টৰ। আচ্ছা আদাৰ ব্ৰেণ্ডৰ পাবা আদাৰ ব্ৰেণ্ডৰ ভিভো ৰেডমি ৰিয়েলমি চেমচাং সব ব্ৰেণ্ডৰ প্ৰিমিয়াম যিকোনো যি ফোন লাগে চবেই পাবা। ভিজিট কৰক মানে এণ্ড্ৰইডৰ পৰা আইফোন চব পাই যাব ন? আৰু এতিয়া মোক লাগে আইফোন 16 হা আইফোন 16 হোৱাইট কালাৰ পাই যাম এভেলেবল অল কালাৰ এভেলেবল। আইফোন 16 ৰ প্ৰাইচ কিমান আহিব? আইফোন 16 তোমাৰ 79,900 আহিব মানে 80,000 অলমোষ্ট 80,000 হোৱাইট কালাৰ আছে আছে এভেলেবল। হোৱাইট কালাৰ দি দিয়ক হোৱাইট কালাৰ লৈ ল'ম মই। আচ্ছা এইটো হোৱাইট কালাৰ আইফোন 16 লৈ লওঁ মই। আৰু কিবা কি দিব লগত? নহয় আইফোন 16 ল'লে মোক কি দিব লগত কওক? ভাল গিফ্ট আছে এছৰ গিফ্ট পাব এছৰ গিফ্ট আছে এছৰ গিফ্ট পাই যাব যিকোনো মডেল যিকোনো লগ আইফোন যিকোনো মডেলৰ লগত সব মডেলৰ লগত এছৰ গিফ্ট পাব। আচ্ছা আৰু এতিয়া আপোনালোকে গম পালে দোকানখন এড্ৰেছটো কৈ দিব। দোকানখন তোমাৰ SD মোবাইলৰ নিয়াৰ ৰিপুজ আৰু ফ্ৰণ্টত আছে ICICI বেংকৰ অপজিট চাইড SD মোবাইলৰ আহক ভিজিট কৰক। মানে মঙলদৈ টাউনতে হয় যিখন ৰিপুজ আছে ৰিপুজৰ অপজিট চাইডে কি নাম কি SD মোবাইল। আৰু এতিয়া মই লৈ ল'ম আইফোন 16। আপোনালোকক কিবা লাগিলে ইয়াৰ পৰা ল'ব পাৰিব আহিব একদম ভালে। আৰু বোলে মোৰ মা আছে লগত বোলে আমাৰ ৰেডি হৈ গ'ল আহি গ'ল মোবাইল হোৱাইট কালাৰ আইফোন 16। আম্মা বহি আছে। ফাইনেলি গাইজ আইফোন 16 ৰেডি হৈ গ'ল আমাৰ পুৰা একদম। এতিয়া কৰিম আমি আনবক্সিং পুৰা হোৱাইট কালাৰ লৈ লৈছোঁ গাইজ। হৈ গ'ল আমাৰ মোবাইল। আৰু এড্ৰেছটো দেখাই দিওঁ মই এখন ৰিপুজখন মঙলদৈ টাউনৰ একদম ৰিপুজৰ মানে অপজিট চাইডে যিখন এখন আছে SD মোবাইল ৱৰ্ল্ড বুলি কেনে ইয়াতে পাই যাব আপোনালোক আহিলে। ইয়াৰ পৰা এতিয়া আমি লৈ ল'লোঁ আৰু এতিয়া যাম আমি মানে ঘৰত মানে আম্মা মোবাইল হৈ গ'ল মোবাইল লৈ ল'লোঁ। এতিয়া আম্মা ঘৰত যাব তুমি ঘৰত যোৱা আম্মা ঘৰত যাব মই যাই আছোঁ অকণমান ফুৰিবলৈ। ঠিক আছে বাই বাই। যাবা তুমি তুমি যাবা। ফাইনেলি গাইছ আমি লৈ ল'লোঁ আইফোন 16 ব্ৰ'। এতিয়া ইহঁতক ফোন কিমান এতিয়া মানে কি হৈছে ব্ৰ' লাজ লগাটো ডাঙৰ কাম হয় মানে এতিয়া এটা কিবা খুৱাব লাগে। কি খাব ব্ৰ'? এতিয়া গাইছ ইহঁতক মানে আইফোনৰ পাৰ্টি দিবলৈ কি খাব ব্ৰ'? পোলাও মাংস বোলে আমাৰ ব্ৰ' আছে। কি হ'ল ব্ৰ'? পোলাও মাংস। আচ্ছা মানে আমাৰ খেলাও চলি আছে তো খেলাটো যাব লাগে। এতিয়া আমি কিবা এটা খাই লওঁ। গ'ল 80,000 গ'ল আৰু কি কৰিব। কিন্তু আপোনালোক মানে 16 লৈ ল'লোঁ একদম আপোনালোকৰ কাৰণে ভিডিঅ' এতিয়া নেক্সট ভিডিঅ'ত এতিয়াতো এণ্ড্ৰইডৰে কৰিছোঁ ভিডিঅ' নেক্সট ভিডিঅ' আজিৰ পৰা আইফোন 16 আহি আছে একদম ধামাকা।